নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মই হলো অবিনাশ শৰ্মা আৰু স্বাগতম জনাইছো আপোনালোক সকলোকে আসামিজ টেক গুৰু নামৰ এই ইউটিউব চেনেলটোলৈকে। এই ভিডিঅ'টোত মই পুনৰ লৈ আহিছো আপোনালোকৰ সন্মুখলৈ কিছুমান টেকনিকেল নিউজ। গতিকে আহকচোন আৰম্ভ কৰোঁ। এয়াৰটেলে তেওঁলোকৰ 149 টকা আৰু 399 টকা প্লেন দুটা ৰিভাইজ কৰিছে। এতিয়া আপুনি আগতকৈ বেছিকৈ ভেলিডিটি পাব এই দুটা প্লেনতে। একচুয়ালি কি হল কি ৰিলায়েন্স জিঅ যিটো নতুন প্ৰিপেড প্লেন লঞ্চ কৰিছিলে তাৰে ডাইৰেক্ট ৰিএকচন হৈছে এইটো এয়াৰটেলৰ ফালৰ পৰা। 149 টকা যিটো প্ল্যান আছে হেতু আগতেও আছিল, এতিয়াও আছে, খালি ৰিভাইজ কৰিছে হা প্ল্যানটো। 149 টকা প্ল্যানটোত আপুনি আনলিমিটেড লোকেল এণ্ড নেশনেল কল পাই যায়, 1 GB ডাটা ডেইলি পাব, 100টা SMS আপুনি ডেইলিকে পাব আৰু আপোনাৰ ভ্যালিডিটি হল 28 দিনৰ। কিন্তু এই 149 টকা প্ল্যানটো সকলোবোৰ সাৰ্কেলৰ কাৰণে ৰিভাইজ কৰা এতিয়ালৈকে হোৱা নাই। সদ্যহতে কেৱল অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানা সাৰ্কেলৰ কাৰণেহে 149 টকা প্ল্যানটো ৰিভাইজ কৰিছে। 399 টকা প্ল্যানটোত আপুনি আগৰ পৰাই 1 GB ডেইলি ডাটা, আনলিমিটেড লোকেল আৰু নেশনেল কলস প্লাস 100টা SMS ডেইলি আপুনি আগৰ পৰাই পাই আহিছে। কিন্তু আগতে আপোনাৰ ভ্যালিডিটি আছিল 70 দিন, কিন্তু বৰ্তমান আপোনাৰ ভ্যালিডিটি দিয়া হৈছে 84 ডেজ, মানে 84 দিন। আৰু এইটো সকলো সাৰ্কেলৰ কাৰণে এভেইলেবল হয়। টেকনোই তেওঁলোকৰ নতুন সেলফি সেন্ট্ৰিক স্মাৰ্টফোন কেমন আই ইণ্ডিয়াত লঞ্চ কৰিছে 8990 টকাত। টেকনো মোবাইল আসলতে হংকং বেস্ড ট্ৰান্সমিশন হোল্ডিং নামৰ এটা কোম্পানী, সাবসিডিয়াৰী কোম্পানী হয়। আৰু যোৱা বৃহস্পতিবাৰে তেওঁলোকৰ প্ৰথম গ্লোবেল ফ্ল্যাগশিপ স্মাৰ্টফোন কেমন সিৰিজৰ কেমন আই মোবাইলটো ইণ্ডিয়াত লঞ্চ কৰিছে 8990 টকাত। এই মোবাইলটোৰ স্পেচিফিকেশন খিনি মই চমুকৈ আপোনালোকক কৈ দিছো। 5.65 ইঞ্চি HD প্লাস ডিসপ্লে হয়, 18:9 এস্পেক্ট ৰেচিঅ'ৰ ফুল ভিউ IPS ডিসপ্লে আপোনাক দিয়া হৈছে। 13 মেগাপিক্সেল ফ্ৰণ্ট কেমেৰা আপুনি পাব উইথ ডুৱেল LED ফ্ল্যাশ, আৰু আপোনাৰ ৰিয়াৰ কেমেৰাটো 13 মেগাপিক্সেলে হয় আৰু হেতুত কিন্তু আপুনি কোৱাড LED ফ্ল্যাশ পাব। যেটো আপোনাৰ প্ৰচেছৰ দিয়া হৈছে এটো 1.3 GHz কোৱাড কোৰ প্ৰচেছৰ হয়, MediaTek-ৰ 6737H প্ৰচেছৰ। 3 GB আপুনি RAM পাই যাব, 32 GB ফোন মেমৰি আপুনি পাই যাব। আৰু ফেব্ৰুৱাৰী ফাৰ্ষ্ট উইকৰ পৰা অল ইণ্ডিয়াত মোটামুটি 30,000 ষ্টৰত এই মোবাইলটো অফলাইন এভেইলেবল হ'ব। ৰিলায়েন্স জিঅ' তেওঁলোকৰ নতুন more than 100% কেশবেক অফাৰ অলৰেডি লঞ্চ কৰি দিছে। এইটো লঞ্চ কৰা 3-4 দিন হৈ গ'ল, তথাপিও মই আপোনালোকক নিউজটো দি দিছো কাৰণ এতিয়াও সময় আছে আপোনাৰ অটো ৰিচাৰ্জ কৰিবলৈ। এই অফাৰটো কেৱল প্ৰাইম কাষ্টমাৰৰ কাৰণে হয়, আৰু প্ৰাইম ইউজাৰে যদি 398 বা তাতকৈ বেছিকৈ ৰিচাৰ্জ কৰে তেন্তে তেওঁলোকক 700 টকালৈকে কেশবেক পাব পাৰে। কিন্তু এই কেশবেকক দুটা ভাউচাৰত ডিভাইড কৰা হৈছে, এটা হল 400 টকা আৰু আনটো হল 300 টকা। এই অফাৰটো 31 জানুৱাৰীলৈকে বৈধ হয়। আৰু 400 টকা যিটো ভাউচাৰ হয় হেতুত আপুনি কেনেকৈ পাব, আসলতে 50 টকীয়া 8খন ভাউচাৰ আপুনি পাব। আৰু আপুনি যেতিয়া নেক্সট ৰিচাৰ্জ কৰিব মিনিমাম 300 টকা বা তাতকৈ বেছি, তেন্তে সেই ৰিচাৰ্জত প্ৰতিটো এটা ৰিচাৰ্জত আপুনি এখনকৈ ভাউচাৰ ইউজ কৰিব পাৰিব, মানে ৰিডিম কৰিব পাৰিব। আৰু যদি আপুনি 91 रुपीस বা তাতকৈ বেছি এড অন ডাটা পেক ইউজ কৰে বা ৰিচাৰ্জ কৰে, সেই ৰিচাৰ্জটো আপুনি একখনকৈ ভাউচাৰ এবাৰত ইউজ কৰিব পাৰিব। আৰু এটা মোবাইল নম্বৰ এগেইনষ্টত মেক্সিমাম 5টা ৰিচাৰ্জলৈকে এই অফাৰটো বৈধ হ'ব। যেটো 300 টকীয়া ভাউচাৰ আছিল হেতু আপুনি কেনেকৈ পাব মই চমুকৈ কৈ দিছো। যদি আপুনি Amazon Pay ৰে ৰিচাৰ্জ কৰে তেন্তে আপুনি 50 টকা লৈকে কেশবেক পাব পাৰে। আৰু যদি আপুনি Paytm ৰে ৰিচাৰ্জ কৰে তেন্তে নতুন ইউজাৰৰ কাৰণে 50 টকা কেশবেক আৰু পুৰণা ইউজাৰৰ কাৰণে 30 रुपीस কেশবেক দিয়া হৈছে। Paytm 50% কেশবেক দি আছে যদি আপুনি আপোনাৰ প্ৰথম মুভি টিকেটটো Paytm ৰ জৰিয়তে বুকিং কৰে। আপুনি যদি MobiKwik-ৰে ৰিচাৰ্জ কৰে তেন্তে আপুনি 300 টকা লৈকে কেশবেক পাব পাৰে। আৰু MobiKwik-ত আপুনি 100% সুপাৰ ক্যাশ MobiKwik হোটেল ভাউচাৰ পাব পাৰে মেক্সিমাম 2500 টকা লৈকে। যদি আপুনি ফোন পেৰে ৰিচাৰ্জ কৰে তেন্তে আপুনি 75 रुपीस লৈকে কেশবেক পাব পাৰে। আৰু যদি আপুনি ফ্ৰী চাৰ্জাৰে ৰিচাৰ্জ কৰে তেন্তে আপুনি 30 টকা লৈকে কেশবেক পাব পাৰে। যদি আপুনি ভীম এপছ ৰে ৰিচাৰ্জ কৰে তেন্তে আপুনি নতুন ইউজাৰৰ কাৰণে 100 টকা কেশবেক পাব পাৰে আৰু পুৰণা ইউজাৰৰ কাৰণে 30 টকা কেশবেক পাব পাৰে। স্যামসাঙে ইণ্ডিয়াত এটা নতুন অনলাইন এক্সক্লুসিভ বাজেট স্মাৰ্টফোন সিৰিজৰ ওপৰত কাম কৰি আছে। আৰু তেওঁলোকে এইটো কাম কৰিছে স্পেশালি Xiaomiৰ লগত কম্পিট কৰিবলৈ অনলাইন মাৰ্কেটত। তেওঁলোকৰ যেটো এই নতুন অনলাইন এক্সক্লুসিভ বাজেট স্মাৰ্টফোন সিৰিজ হ'ব, এই সিৰিজটো প্ৰাইস ৰেঞ্জটো মোটামুটি 5000 ৰ পৰা 15000 লৈকে হ'ব পাৰে। তেওঁলোকৰ মেইন টাৰ্গেট হৈছে ইয়ং বায়াৰ্স, মানে নতুন প্ৰজন্ম বিলাক। আৰু তেওঁলোকৰ এইম হৈছে হাই ইন স্পেচিফিকেশন উইথ এফৰ্ডেবল প্ৰাইস ৰেঞ্জ, মানে আপোনাৰ স্পেচিফিকেশন খিনি খুব ভাল স্পেচিফিকেশন দিব, কিন্তু প্ৰাইস ৰেঞ্জটো আপোনাৰ কম থাকিব, যেনেকৈ Xiaomi মোবাইলত দি আছে। Xiaomi 2017 থাৰ্ড কোৱাৰ্টাৰত 300% গ্ৰোথ কৰিছিল। সেইখিনি সময়তে Samsungৰ গ্ৰোথ কেৱল 23% আছিল। এই Samsungে সিদ্ধান্ত লৈছে যে তেওঁলোকে নতুন মাৰ্কেটখনত কম্পিট কৰিবলৈ অনলাইন এক্সক্লুসিভ হ'বই লাগিব। অলৰেডি ৰিসেন্টলি তেওঁলোকে Samsung Galaxy A8 Plus 2018 মডেলটো Amazon এক্সক্লুসিভলি লঞ্চ কৰিছে। Samsungে কৈছে যে তেওঁলোকৰ যেটো 1.5 লাখ অফলাইন ষ্টৰ আছে তেওঁলোককো কিন্তু নেগলেক্ট নকৰে, কিন্তু তাৰ লগে লগে তেওঁলোকে নতুন সিৰিজ উলিয়াব যেটো খালি অনলাইনত এভেইলেবল হয়। গতিকে বন্ধু বান্ধৱীসকল, আজি টেক নিউজত মই এইখিনি বাতৰিয়ে পৰিৱেশন কৰিলো। আশা কৰিছো আপোনালোকৰ পছন্দ হৈছে বাতৰিখিনি। যদি আপোনালোকৰ ভিডিঅটো পছন্দ হৈছে প্লিজ ভিডিঅটো লাইক আৰু শেয়াৰ নিশ্চয় কৰিব।
আৰু এই চেনেলটোত মই এই ধৰণৰ বিভিন্ন ধৰণৰ টেকনিকেল নিউজ প্লাস বিভিন্ন ধৰণৰ গেজেট ৰিভিউ আৰু অন্যান্য টেকনিকেল ভিডিঅ' বিলাক দি থাকিম গতিকে আপুনি মোৰ চেনেলটো অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ পুনৰ লগ পাম পৰৱৰ্তী ভিডিঅ'টো তেতিয়ালৈকে বিদায়